Hey guys, এয়া চাওক আমাৰ মাৰ বিয়াৰ ফটো তোমাৰ তাৰপাছত এইটো চাওক গাইজ তাই ABCD মাতব দে মাত বি গাইজ নমস্কাৰ সুপ্ৰভাত গুড মৰ্ণিং দেৱপ্ৰতিম ব্লগছ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি মামাহঁতৰ তাৰ পৰা তো ভাল লাগি আছে মনটো আজি মানে বহুত দিন নহয় মাহ বুলি ক'ব লাগে বহুত মাহৰ মূৰত আহিছোঁ মানে মামাহঁতৰ তাত তো ভাল লাগিছে এয়া চাওক আমাৰ মামাহঁতৰ ভাইটি এই দুটা এটা দাদা আছে দাদাজন ভিতৰত আছে নেকি তাৰপিছত আৰু মামাহঁত আছে ভিতৰত দেখুৱাম মামাই নুঠেই চাগে মামীক দেখুৱাম মামীহঁতক দেখুৱাম দাদাক দেখুৱাম তো এতিয়া গৈ আছোঁ দোকানত মামাৰ দোকানত যাম তো তাত অলপ সময় থাকিম মামাই ঘৰত আহিছে তো আমি যাম তো বলক তো গাইজ আহি গ'লো দোকান आहे बना है घुमती आही बाराती खपुरों के रोई थाके बारा थाके खाओ रे थोर तुमी मोरा मोरे रोई दुपाही मेरी खुमी रे आही दिए बारी दिए फागुरो रे खबो तुमी এই চকলেটৰ লগত মানে এখন চাইকেল ফ্ৰী পায় চকলেট চাওক গাইজ মানে কেনে চকলেট হৈছে গেষ্টিকৰ টেবলেট ধান পাই দে চকলেট চুইংগাম বোলে কিবা দে তো সেই দোকানত বহি আছো ইও আছে মোৰ লগত দোকানী উঠো আজি অলপ একে আহি তো এটা গ্ৰাহকে নাই আছে বেয়া লাগি আছে এই গাইজ এতিয়া কি জানে মানে মামাহঁতে এই পাউৰা বেছি পাইছোঁ আজি মানে পাউৰা খাম তাৰপিছত মামাৰ বাবু হাইদি হাই টিকুলো লাগি সেয়ে তো বোলক আপোনালোক আমাৰ লগত পাউৰা বেছি দেও কোন বাটেৰে উৰি যাও তই মনৰে টিপচি ৰং আনিবি ৰং সানিবি কি জানে না গোটেই গাঁওখন বেচিলো গাঁৱতে পাউৰা নে টাউনত আমাৰ কি পাউৰা মানে আমাৰ মামাৰ ঘৰ আপোনাৰ সিহঁত হাতেদি কাহাবাৰী ভূটান ৰোডত পৰে জানে কিজানি আপোনালোকে তো তাতে এতিয়া দিনত যাই মানে গোটেই গাঁওখন বেচিলোঁ কটনে পাউৰা এতিয়া একঘৰ মাহতে থাকব পাৰে তাকে যাওঁ তাতে সুধোঁ যদি পালোঁ নাপালি নাই আৰু মানে আবাই মানে ব্ৰইলাৰ মাংস নাখায় তো যদি পাউৰা নাপাওঁ আৰু ব্ৰইলাৰে খুৱাই দিব লাগিব পাউৰা বুলি কয় সেয়া তো বোলক তাহাঁতেকে যাওঁ তাহাঁতে যদি পালোঁ নাপালি নাই মানে আৰু কি ক'ম নাপালোঁ বেয়া লাগছে নাপালোঁ গোটেই গাঁওখন বিচাৰিলোঁ তাতেও নাপালোঁ তো সেয়া আছিল দুটা সৰু টিকুট সেয়াৰ কাই আনব আৰু হৈ চাওক সেই সময়ৰ আমাৰ মাজু নহয় আমাৰ সৰু মামাৰ ল'ৰা আৰু মামাহঁতৰ তিনিটা ঘৰ এইটো এটা মানে ৰাস্তাৰ পৰা একেলগে তো দেখাম ঘৰত দেখাম দিয়ক আৰু তো গাইজ মানে চটলৰ অৱস্থা চাওক মানে এতিয়া ৰ'দ দিছে অলপ তো এতিয়া মানে অলপ ভাল হ'ব মোৰ চটলখান বাকী এনে চাওকচোন মানে সেয়া আৰু বিৰাট মই এতিয়া বম পিছলা খাব আনিছিলোঁ অলপত ধৰি মানে তো সেই বাকী এইটো ঘৰ এইটো মানে পুৰণা ঘৰ এতিয়াতো নতুনকৈ বহুত বান্ধলাক এইটো নতুন ঘৰ বান্ধলাক ই এটা মহাসুৰ তাৰপিছত আৰু ইফালে মামাৰ ঘৰ আছে বাকী আৰু এইটো ভাকৰি মই কৈছিলোঁ মামাহঁত দাদা গোটেই তো এয়া চাওক মামাহঁত ডাঙৰ দাদা মা বহি আছে আৰু এয়া চাওক আবা ঘূৰি এয়া সময়ত মানুহ তোৰ নামটো কি ক'ব আজি শুনছি এনে নুশুনে আমাৰ মানে সেয়ে মামী দেশৰ আছে মামী ভিতৰত আছে এই গাইজ কি জানে মানে আমাৰ এটা মামাৰ ডিজে আছে মানে বম ডিজে এইটোত আগতে মানে এইটো দি নাচি মানে কি এটা মাইকো আছিল তো মাইকটো লগালি মানে ভিতৰত থকা ছিংগাৰটো উলিয়াই আহে কিন্তু এতিয়া ছিংগাৰটো ল'ব নোৱাৰি মানে মাইকটো বঢ়িয়া হৈছে তো গান গাব নোৱাৰিম কিন্তু হ'লেও বাজেও সেইটো বাজাওঁ অলপ গান শুনো তো সি গান বাজাব ব্লুটুথত মই ভিডিঅ' কৰি আছোঁ ই নাচব
চব বডিগাৰ্ড ৰাস্তাত থিয় হৈ আছে চিকিউৰিটি গাৰ্ড বডিগাৰ্ড নহয় তো ব'লক ভিতৰত তো গাইছ এয়া চাওক বলো আগে যাওঁ এখন শাল তাৰপাছত এইটো ঢেঁকী ঘৰ মানে ঢেঁকী ঘৰ তাৰপাছত এইটো টিভি ৰুম এইটো এতিয়া টিভি ৰুম ড্ৰয়িং ৰুম এটা আগতে আছিলে এতিয়া আবাই বাগাত দিয়ে এইটো আবাৰ ৰুম ভিতৰত দেখাম পাছত ৰাতি এইটো মন্দিৰ এইটো ভাস্কৰ মামাৰ ৰুম মই দোকানক যি নিছিলোঁ এতিয়া দোকানখন ভাস্কৰ মামাৰ এইটো ঘৰ মানে ইয়াতে থাকে ৰুম তাৰপাছত আহক পাছত দেখি এইটো ভাখৰি ভাস্কৰ মামা এইটো নতুন ঘৰ বান্ধি আছে তো একে আহিব মামা মানে মামী ইলিয়াকে আহিব বিয়া মামাৰ মানে আহি আছে তাৰপিছত বিয়াৰ পাছত মামা ইয়াতে আৰু এডাল লেচু বিখ্যাত লেচু ইয়াতে গোটেই উঠি থকা আছিলোঁ ইয়াতে উঠি থকা আছিলোঁ লেচু লাগিলে বঢ়িয়া লাগে এতিয়া নাই বাৰু বাকী ইয়াতে ঘৰটো বান্ধাই আছে তো ইয়াক চক সি মানে মহা অক্ষুৰ এটা হাই দি তো আহাৰ ঘৰ এইটো আহাৰ তাকে যাম বোলো এইটো চাওক চৰকাৰে দিয়া লেট্ৰিন নহ'লে আধা পানী থৈ দিছে বাকী এখন মামাৰ বাৰী আৰু এইটো আহাৰ ঘৰ বোলক যৌ এইটো গলি এটা থাকে থাকা না গলিত থাকা না তই তাৰপাছত এই খেৰ এটি তো গাইজ এইখান চাওক এইখান বিখ্যাত চাইকেল মানে এইখান চাইকেল মোৰ আছিল দিয়ক মানে সৰুতে এখনতে খাটিছিলোঁ তো এইখান মানে ভলকেনকে গলছিল মাত্ৰ এই স্প্ৰিংডাল বম যাই পেলাই থাকে চাইকেলখন তো বেয়া লাগে এইটা খান ই চলয় ওই দাঁত হাই দিছে তো ভূপেন মামাৰ ঘৰ মামাই নাই এতিয়া ঘৰত মামাক দেখাব মামাই ৰাতি তো গাইজ সিদিনা যিহেতু এম্বিশ্যনৰ পৰা আনিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাব লিংকটো ডিছক্ৰিপশ্যনত থাকি যাব এই গাইজ এয়া চাওক আমাৰ মাৰ বিয়াৰ ফটো এইটো মাই তাৰপাছত এইটো চাওক এইটো মানে এলবামটো জ্বলি গৈছে বহুত দিন মানে ফটো ওলনি এইটো দেউতাই তো এলবামটো জ্বলি গৈছে এই বেছি দিম দে মাত ডি চি ডি ই এফ জি এইচ তাৰপিছত আই জে তো হে গাইছ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু এটা নেক্সট ব্লগ আহি আছে আমি নাৰ্চাৰীত যাম তো ব্লগটো চাব আৰু যদি এইটো ব্লগ চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি নতুন আৰু কাষত থকা ঘণ্টি আইকনটো টিপি অল কৰি দিব মানে নতুন ব্লগবিলাক আহিলে পায় আৰু তো নতুন ভিডিঅ' আহি আছে চাব তো বাই বাই তো দিয়ক লগ পাম নেক্সট ব্লগত